হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ গাৰ দুৰ্গন্ধ হ'লে কি কৰিব। বন্ধুসকল, আজি আপোনালোকক মই দুটা দিহা দিম, দিহা 1 আৰু দিহা 2। মই আপোনালোকে ভিডিঅ'টোত দেখা পাইছে, কিন্তু গাৰ দুৰ্গন্ধ কমাবৰ কাৰণে আপুনি প্ৰথমে কেইটামান কাম কৰিব লাগিব। সেই কামকেইটাৰ ভিতৰত হৈছে আপুনি বিশেষকৈ গৰম কালিয়ে যি গাৰ গোন্ধ হয়, সেইকাৰণে আপুনি গৰম দিনত যথেষ্ট পৰিমাণে পানী খাব লাগিব। নহৰু, পিঁয়াজ এইবিলাক খুৱাব নোৱাৰে, সেইবিলাক খুব কম পৰিমাণে খোৱাটো কৰিব, বেছি নাখাব, তেতিয়া আপোনাৰ গাৰ দুৰ্গন্ধ কমি আহিব। কিন্তু এতিয়া মই দিহা দিবলৈ ওলাইছোঁ, দিহা 1। এই দিহাটো আপোনালোকে ভালকৈ শুনি লওক। এইটো কৰিলে আপোনাৰ অতি সোনকালে কমেও 20 দিনৰ ভিতৰত আপোনাৰ গাৰ দুৰ্গন্ধ নাইকিয়া হৈ যাব। বন্ধুসকল, প্ৰথম কামটো হ'ল আপুনি ফিটকিৰি, যিটো ইংলিছত এলাৰ্ম বুলি কোৱা হয়, দোকানবিলাকত পাব ফিটকিৰি, এটুকুৰা কিনি আনক। এই টুকুৰা মই আপোনালোকক দেখাবলৈ ওলাইছোঁ। এই টুকুৰাই হৈছে ফিটকিৰি। এই ফিটকিৰি টুকুৰা, এনেকুৱা এটুকুৰা ফিটকিৰি লৈ আহক, কিনি আনক। 10 টকামানত পাব, ইয়াৰ পৰা 1 টকা বা 2 টকাতে এইটো পোৱা যায়। বন্ধুসকল, এতিয়া ফিটকিৰি এটুকুৰা আনি পেলাই আপুনি যি অংশত ধৰক কাষলতি তল, ভৰি, যিবিলাক অংশত আপোনাৰ গোন্ধ ওলায়, সেইবিলাক অংশত অলপ সানি দিয়ক। এনেকৈ গা ধোৱাৰ পিছত অলপ এনেদৰে সানিলে যিবিলাক অংশত গোন্ধায়, সেইবিলাক অংশত গোন্ধ নাইকিয়া হৈ আহিব। বন্ধুসকল, এইটো আছিল মোৰ 1 নম্বৰ দিহা। এতিয়া 2 নম্বৰ দিহাটোলৈ আহোঁ। 2 নম্বৰ দিহাটো হ'বলৈ হ'লে আপুনি এল'ভেৰা, যিটো অসমীয়াত ছাল কুঁৱৰী বুলি কোৱা হয়, ছাল কুঁৱৰী গছ যি অংশ আনি লওক। আনি লৈ পেলাই তাৰ পৰা যি জেল ওলায়, সেই জেলৰ লগত টি অইল মিলাই লওক আৰু এটা পেষ্ট বনাই লওক, আৰু সেই পেষ্টটো আপোনাৰ গোন্ধোৱা অংশত লগাই দিয়কচোন। দেখিব লাহে লাহে আপোনাৰ গোন্ধ কমি আহিব। বন্ধুসকল, এই দুটা কাম কৰক আৰু অতি সোনকালে সুফল পাব। আপোনালোকৰ যদি সঁচাকৈ লাভৱান হৈছে, সহায়ক হৈছে, মোক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকক মই তেতিয়া আৰু নতুন কিছুমান দিহা দি আপোনালোককো সহায় কৰিব পাৰিম। ধন্যবাদ বন্ধুসকল, অশেষ ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। আজিলৈ আহিছোঁ, বাই।